নীলোৎপলে খুব ধুনীয়া কাম কৰি আছে গাঁৱলীয়া ভাই ইউটিউব চেনেল কি চলাই আছে আৰু অসমবাসী ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিম যে নীলোৎপলক আপোনালোকে আশীৰ্বাদ কৰক। ভিডিঅ'ত আছে সকলো ভিডিঅ'ত লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। সেই মাধ্যমটো বেলেগ হৈ যায় আৰু সেই মাধ্যমটো চুপা চুপিখনৰ জৰিয়তে গেলাৰীৰ পৰা বা ৰাইজৰ পৰা কোৱা শুনিছে নেকি চুপা চুপি ভূপেশ্বৰ দা বুলি? গেলাৰীৰ পৰা কমেণ্টছ আহে, মহাভাৰতক লৈ কমেণ্টছ আহে, কিতাপখন গাঁৱলীয়া ভাই বুলি যিটো চেনেল আছে আপোনালোকে সকলোৱে সেইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ' আপুনি গাঁৱলীয়া ভাই চেনেলটোৰ প্ৰতি মোৰ আন্তৰিকতা থাকিল আৰু চাওক গাঁৱলীয়া ভাই। তো হেল্ল' গাইছ, মই আহি গ'লোঁ অন্য এটা ভিডিঅ'টো আছে আপোনালোকে গাঁৱলীয়া ভাই নম্বৰ চেনেলটো। তো গাইছ আজি কি হৈছে না, তো আজিও এই আন্ধাৰতে ভিডিঅ'টো লৈ আহিলোঁ দেই। তো গাইছ আজি কিহৰ ভিডিঅ' আছে, তো আজি থিয়েটাৰ আছে। তো আজি চম্পক শৰ্মাৰ দ্বাৰা পৰিচালিত নাট ঘা। তো ঘাখন আজি আমি চাব যাম। তো এতিয়া প্ৰায় টাইম বাজিছে আপোনাৰ 6:30 মান বাজিল। তো এতিয়া মই আছোঁ আমাৰ ফিল্ডত আছোঁ। ফিল্ডত কি আছোঁ, অলপমান দৌৰিলোঁ অলপ। তো অলপমান ঘামে চামে ধুই দিছেহে। এই আৰু আছে ৰ'বা, আৰু দুজনমান আহি আছে ঘৰত, আৰু যাই কিনে গা চা ধুম, পূৰা ধুই লৈ কিনে ফ্ৰেছ হৈ কিনে তো আপোনালোকক দেখাব যাই আছোঁ চম্পক শৰ্মাৰ দ্বাৰা পৰিচালিত নাট ঘা। তো চাই থাকক ধুনীয়াকৈ। তো আজি যাই আছোঁ। থিয়েটাৰখন আছে এটা ওচৰতে আছে কুমৰিকাটা, আমাৰ এখনিয়াত বলোৱা পৰে এখনিয়াত। তো বলোৱা কুমৰিকাটাত থিয়েটাৰ আছে। তো আজি কি আছে, আজি ৰাজলক্ষ্মী থিয়েটাৰৰ ঘা আছে। তো সেইখন আজি আমি চাব যাম আৰু কোন কোন নাট্যক আৰু অভিনেতাক লগ পাম তো দেখাব চেষ্টা কৰিম। আৰু এতিয়া এনেকৈ পাৰ পকা দিন হ'ব কোৱাৰ আৰু লাহে লাহে যাওঁ দে আৰু না কি কয় হা বল। হয় গাইছ, তো এতিয়া বৰ্তমান গা চা ধুই কিনে ৰেডি হৈ কিনে ওলাই গ'লোঁ এতিয়া কাপোৰ চাপোৰ পিন্ধি। তো গাইছ এতিয়া যাবাহে বাকী না কি কয়। তো মই এতিয়া য'তে যাই আছোঁ তাতে মোৰ মানে পাছ আছে। তো পাছ মই লৈ থৈ দিছোঁ। তো মই অলপমান যদি দেৰিকৈও যাম মোৰ কথা নাই, কিন্তু মই সোনকালতে যাম কিয় তুন্দক চবখিনি দেখাব লাগিব না। তো মই সেইকাৰণে সোনকালতে ওলালোঁ। তো এতিয়া গাইছ প্ৰায় টাইম বাজিল 7:10 আছে। তো গাইছ ভিডিঅ'টো চাই থাক ধুনীয়াকৈ। তো যিখিনি ইয়াত দেখাব আৰু দেখাম তো চাবি ধুনীয়াকৈ, অলপমান মৰম চৰম জনাবি। তো যদি গাইছ কোনোবা যদি নতুনকৈ চাই আছা ভিডিঅ'টো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল। তেতিয়াহে মোৰ ভিডিঅ' মাখা পাই থাকবি ধুনীয়া ধুনীয়া একদম। তো গাইছ এতিয়া আৰু বেছি নবকো আৰু তাতে যাই পোৱাৰ পাছতহে কেমেৰা উলাম না কি কয়। এই আকলা আকলি নৰা দে এনেকৈ যাই থাকোঁতে ভিডিঅ' বনাবা। তো তাতে যাই পোৱাৰ পাছতহে চব দেখাম উলাম কেমেৰা। তো গাইছ ভিডিঅ'টো ধুনীয়াকৈ একান্ত মনে চাই থাক তহঁতে না কি ক হা দে বাৰু দে। তো ফাইনেলি আহি পাই গ'লোঁ ৰাজলক্ষ্মী থিয়েটাৰৰ পেণ্ডেল। তো বলকচোন ভিতৰলৈ। তো হেল্ল' গাইছ, মই আহি ভিতৰত এণ্টাৰ মাৰি দিলোঁ। তো মোৰ লগত আছে আৰু ৰাজভাইও হৈছে, আজি পেটলাও হৈছে আমাৰ। তো এইটো পেটলা সুধি আছে কিবা। তো সুধি থাকক কি সুধি থাকে। তো আজি এখন বিশেষ নাট আছে তো ঘাখন চাবৰ কাৰণে বহুত মানুহ আহিছে এতিয়া বৰ্তমান। তো কেনেকুৱা লাগে তো আপোনালোকক এতিয়া দেখা। আজি যোনখন নাটক আছে তো ৰাজভাই তুমি ক'বা কি তুমি ভাই? মানে ঘা মানে ধৰি লওক ঘা বুলি বহুত আমি যে গৰুক দিওঁ ঘা চাগে সেইটো ঘা নহয়, চাগে মানুহৰ আঘাতৰ ঘা নহয়তো এই কাটা ঘাটো নহ'ব চাগে। মোৰ নাটকখন ভাবি আঘাতৰ ঘা হ'ব পাৰে। তো মানে এনেই আমি নাটক চালে বহুত চাইছোঁ। চম্পকদাৰ নাটক বুলি ক'লে আপোনালোকক ক'ব লগা নাই, নিজে অভিনয় কৰি নিজে ৰচনা কৰি নিজে পৰিচালনা কৰিছে এইখন নাটক। মানে এটা শব্দত আৰম্ভ হয়, এটা শব্দতে ঘা ঘা। আশা কৰোঁ এইখনো ভাল পাম, যিহেতু চম্পকদা আছে আমাৰ। তো এয়াই আৰু আশা কৰি কিছু ভাল হ'ব নাটকখন। তো মানুহবোৰ সোমাইছে, তো চম্পকদাৰ লগত জানিব বিচাৰিম মানে কেনেকুৱা হ'ব এই নাটকখন। তো গাইছ আজি কৈছোঁ না আজি ফালি দিমে গাইছ আজি থিয়েটাৰ না কি কওঁ। তো গাইছ চাই থাকক ভিডিঅ'টো। তো এনেদৰে চম্পক শৰ্মা ছাৰো আহি গ'ল, আমিও আছোঁ লগতে। এনেদৰে আমি দুই এটা বাইট সোধা ষ্টাৰ্ট কৰি দিলোঁ। তো আমাৰ যোনটো ৰাজভাই আছে সিয়ে সুধি আছে, মই বাৰু এনেকৈ ক্লিপবোৰ লৈ ল'লোঁ। তো এনেকৈ দিলোঁ চাওক। ঘা মোৰ নিজৰ সৃষ্টি আৰু নিজৰ নাটকখনৰ কথাটো মই বেয়াকৈ কেতিয়াও নকওঁ। ইয়াৰ আচল মতামতটো দৰ্শকে দিব। তথাপিতো মই দৰ্শকে ভাল পাব বুলি ভাবি যিধৰণে উপস্থাপন কৰিছোঁ, এটা ব্যতিক্ৰমধৰ্মী ষ্টৰী, ইয়াত মেছেজ আছে কেইবাটাও। আৰু দৰ্শকৰ সপৰিয়ালে এটা পৰিয়ালে নিজৰ মাক বাপেক ককাই ভাই সকলো একলগ হৈ চাব পৰা একো। বাকী মানে আপোনাক এটা কথা সুধোঁ, মানে ধৰি লওক আমি জীৱন আপোনাৰ আগৰ নাটক বা এনেকৈ যিমান নাটক দেখিছোঁ ধৰক 3-4টা শব্দ থাকে, যেনেকৈ আপোনালোকৰ এই কুৰুক্ষেত্ৰৰ সৈনিক, মনে মনে চাওঁ তোমাক। আপুনি কি ভাবিলে যে এটা শব্দতে আৰম্ভ হৈ এটা শব্দতে শেষ মানে ঘা? তেনেকুৱা ধৰণৰ কথা নাই। মোৰ নাটকবিলাকৰ নামবিলাকো অলপ ছুটিয়ে হয়। বাজি, বলি, বদনাম, বেইমান এটা শব্দতে হয়। ঘাও এটা শব্দ, ভাল হ'ব।
তো সেই গাইছ মই এতিয়া বৰ্তমান আছোঁ গ্ৰীণ ৰুমত। তো মোৰ লগত আছে চম্পক শৰ্মা ছাৰ আছে। তো যি দুটা বাইক লৈছোঁ তো দেখা পাবই। তো এতিয়া আৰু দুটামান বাইক ল'ম। তো মোৰ লগতে আছে চম্পক শৰ্মা ছাৰ। তো মই আজি বহুত ফূৰ্তি পাইছোঁ গাইছ। তো ভাল লাগিছে বহুত। তো এতিয়া দেখাই আছোঁ যি দুটা বাইক দিবা পাৰোঁ দি ল'ম। তো এয়া গাইছ মোৰ পাছত আছে চম্পক শৰ্মা ছাৰ। তো ঘাঁহখনৰ বিষয়ে মানে কেনে আপোনাৰ অনুভৱটো কেনেকুৱা? ঘাঁহখন আচলতে দৰ্শকে খুব ভালদৰে আদৰি লৈছে। এতিয়ালৈকে যিকেইটা শ্ব' আমি কৰিলোঁ দৰ্শকৰ ৰেচপঞ্চ খুবেই ভাল। আৰু যিহেতু নতুন হৈ আছে আৰু পলিচ হ'ব আৰু ভাল হ'ব। দুই এদিন যোৱাৰ পিছত ঘাই এটা নতুন ৰূপ ল'ব। গতিকে দৰ্শক আপোনালোক আহক, মোৰ নাটক ঘাঁহ তেনেকৈ পাৰে আপোনালোকে চাবৰ কাৰণে চাব। তো আজি মই ফাৰ্ষ্ট টাইম ঘাঁহখনৰ কাৰণে আহিলোঁ। আজি মই চাব ছাৰ মোৰ এটা গাঁৱলীয়া ভাই নামৰ এটা চেনেল এটা আছে। তো সেই চেনেলটোৰ বিষয়ে দুই এষাৰ কৈ দিয়ক কিবা আনে অলপ। গাঁৱলীয়া ভাই চেনেলটোৰ প্ৰতি মোৰ আন্তৰিকতা থাকিল। চেনেলটো ৰাইজে ভালদৰে আঁকোৱালি লওক। তেওঁলোকৰ ভৱিষ্যত বিশ্বাস আৰু চাওক গাঁৱলীয়া ভাই। তো গাইজ মই আজি প্ৰথমবাৰৰ কাৰণে মই আজি নাৰ্ভাছ হৈ গৈছোঁ। একদম ঘামি পিনি একদম অৱস্থা বেয়া হৈ গৈছে। ছাৰ আজি লগ পাই কিনে আপোনাক বহুত ভাল লাগিল। এটা চেকেণ্ড মাৰিলোঁ। তো ইপিনে আমাৰ ষ্টেজখন আছে। তো অলপমান পাছতে আৰু নাটক আৰম্ভ হৈ যাব। তো গাইজ ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। ইপিনে ষ্টেজ এখন, তো ইপিনে দৰ্শক বহি আছে। তো আৰু বেছি টাইম নাই। তো ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ গাইজ। কেনেকুৱা লাগি আছে এইবাৰ? এইবাৰ খুব ধুনীয়া। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁহে। আমাৰ এতিয়া 2 নম্বৰ পেণ্ডেল অপেনিঙৰ 2 নম্বৰ পেণ্ডেল। আমি আগৰ পেণ্ডেলটো ওদালগুৰি কৰি আহিলোঁ। খুব ভাল অনুভৱ আৰু খুব দৰ্শকো হৈছে। এতিয়া শুনিছোঁ বাকী টিকেটো শেষ। বাকী ভাল লাগিছে। এনেকৈ দৰ্শকৰ সঁহাৰি পালে আমি আগুৱাই যাবলৈ সুবিধা হয়। বাকী আজি যিখন নাটক ঘাঁহ, আমি প্ৰথম যেতিয়া আপোনাৰ অপেনিং হৈছিল মানে পাঠশালাত, তেতিয়াই বোলে নাটকখনত বহুত বেছি হৈছিল মানে টিকেটৰ বাবে মানুহৰ হাহাকাৰো সৃষ্টি হৈছিল। তো কেনেকুৱা লাগি আছে এনেই দৰ্শকৰ সঁহাৰিটো পাই? দৰ্শকৰ সঁহাৰি পাই খুব ভাল লাগিছে। আমাৰ 3খন নাটক খুব ধুনীয়া হৈছে এইবাৰ। চম্পক শৰ্মাদেৱৰ ঘাঁহ, অভিজিত বৰদলৈদেৱৰ মনে মনে চাওঁতে আৰু কুৰুক্ষেত্ৰ হয় নেকি, 3খনে খুব ধুনীয়া নাটক। কিন্তু আমাৰ যিটো আজি ঘাঁহখনৰ পাব্লিচিটি আমাৰ বেছি হৈছে আৰু ভাল পাব অডিয়েঞ্চে। 3খন নাটকে খুব ধুনীয়া পাব। আৰু পাঠশালাত আমি বহুত ভাল সঁহাৰি পাই পেলাই এতিয়া আমি আজি ঘাঁহ কৰিবলৈ ওলাইছোঁ। নতুন নাটক ঘাঁহ, চম্পক শৰ্মা এটা ৰচনা চম্পকদাই খুব ধুনীয়াকৈ লিখিছে নাটকখন। আৰু চম্পকদাই এই নাটকখনত যোগেদি কিবা এটা মেছেজো দিছে। নাটকখন চালে হয়তো গম পাব। আৰু দৃশ্যাংশ তোমালোকে কৰিব পাৰিবা, ইউটিউব চেনেল দিব পাৰিবা। তেতিয়া মানুহে আৰু আহক, আমাৰ 3খন নাটকে চাওক আপোনালোকে। ৰাজলক্ষ্মী থিয়েটাৰত নতুনকৈ সংযোজিত হোৱা এখন থিয়েটাৰ খুব ভাল পাব। 3খন নাটকতে তিনিটা ধুনীয়া মেছেজ। দৰ্শক এইবাৰ কেৱল ৰাজলক্ষ্মী বুলি নহয়, প্ৰত্যেকখন ভ্ৰাম্যমান থিয়েটাৰতে দৰ্শক হৈছে। আৰু সেইটো এটা ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে বহুত ভাল খবৰ। আৰু এনেকৈ ভাল হওক, ভ্ৰাম্যমান থিয়েটাৰ এনেকৈ আগবাঢ়ি যাওক। অসমৰ এটা সম্পদ আমাৰ, আমি সেইটো সম্পদটো আমি ধুনীয়াকৈ বচাই ৰাখিব লাগিব। আৰু এতিয়া জেনেৰেশ্যন চেঞ্জ হৈছে, আধুনিকতা আহিছে। চ' ৰাইজে চাৰ্কাছ বুলিও কৈ আছে কিছুমানে, হয়নে? তাৰে মাজতে আমি চাৰ্কাছো দেখুৱাব লাগিব। চাৰ্কাছ বুলি কোৱা নাই মই, জাষ্ট আমি সেই আধুনিকতাটো আনিব লাগিব, তাৰ মাজত নাটকো দেখুৱাব লাগিব। ত' নাটকটো বেছিকৈ দেখুৱাব লাগিব। তাৰ মাজত আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা, এতিয়া আমাৰ তাত আছে চম্পক শৰ্মা ছাৰ, তেখেতে আমাক ধুনীয়াকৈ আগবঢ়াই লৈ গৈছোঁ। ঘাঁহ নাটকখন এটা ব্যতিক্ৰমী নাটক, খুব ধুনীয়া পাব নাটকখন চাই পেলাই। আহক, আমাৰ ৰাজলক্ষ্মী থিয়েটাৰ সকলোৱে উপভোগ কৰক। গাঁৱলীয়া ভাই চেনেলটো তোমাৰ সঁচাকৈ গাঁৱলীয়া ভাই বুলি যিটো চেনেল আছে, আপোনালোকে সকলোৱে সেইটো চেনেল ছাবস্ক্ৰাইব কৰক। আৰু নতুন ভিডিঅ' আপুনি তাত দেখিবলৈ পাব। কিন্তু ভাল ভিডিঅ' আৰু কেতিয়াও মানে ৰাইজক লৈ নহয়, সমাজত লৈ কিবা এটা ভাল হওক যাতে, এনেকুৱা ভিডিঅ' তুমি বনোৱা আৰু এই চেনেলটো সকলোৱে আঁকোৱালি লওক। দেৱজিৎ দা মানে সকলোৰে জনপ্ৰিয় ৱেব ছিৰিজ চুপাচুপিত ভুৱনেশ্বৰ নে কি ৰূপত আপোনাক দেখিব পাইছিলোঁ। এতিয়া নাটকত আপুনি নাটক কৰি আছে, তো কেনেকুৱা লাগে? এইখন সেই মাধ্যমটোৱে বেলেগ হৈ যায়। আৰু সেই মাধ্যমটো চুপাচুপিখনৰ জৰিয়তে আপোনালোকে বহুত মৰম দিছে আৰু কেতিয়াও দিনটো পৰিশোধ কৰিব নোৱাৰা মৰম দি গৈছে আপোনালোকে। আৰু তাক সংকলি ৰাখি মই এইবাৰ থিয়েটাৰতো আপোনালোকে উমেশ্বৰ পাব, ৰাজলক্ষ্মী থিয়েটাৰ। তাৰ মাধ্যমটো বেলেগ আৰু ইয়াৰ মাধ্যমটো চব লাইভ হৈ যায়, কাৰণ আমি ৰিটেক্ট কৰিব পাৰোঁ। কিন্তু ইয়াত ভয় লাগি থাকে, কাৰণ এবাৰতে আমি গোটেইখিনি কৰিব লগা হয়। বাকী আপোনাক এটা সৰু চাই কথা সুধোঁ, যিহেতু আপুনি নাটক কৰি আছে, লগতে আপোনাক মানে বেছিভাগে চিনি পায় চুপাচুপিৰ ফালৰ পৰা, মানে খুব বেছি এখন জনপ্ৰিয় ৱেব ছিৰিজ। আৰু তো মানে কোনোবাই কেতিয়াবা গেলাৰীৰ পৰা বা ৰাইজৰ মাজৰ পৰা কোৱা শুনিছে নেকি চুপাচুপিৰ ভুৱনেশ্বৰ দা বুলি? গেলাৰীৰ পৰা কমেণ্টছ আহে, মহাভাৰতক লৈ কমেণ্টছ আহে, কিতাপখনক লৈ কমেণ্টছ আহে, লাগে নেকি বুলি। ভাল লাগে আৰু সেইখিনি আচলতে মৰম।
সেই মৰমখিনি আছে কাৰণে আমি এনেকৈ অভিনয় কৰি আছোঁ আৰু সেই সাহস মৰম আৰু সাহস আৰু মৰমখিনি দি যাব সদায় আমি সেই মৰম সাহসত সুস্থ হৈ সবল হৈ অভিনয় কৰিবলৈ সক্ষম হয়। বাকী আপোনালোকে এনেকৈ কৰি যাওক ৰাজলক্ষ্মী থিয়েটাৰ মানে যিহেতু এটা শিশু হয় এইবাৰ প্ৰথম হয় এনেকৈ কৰি যাওক আপোনালোকৰ বিশ্বজিৎ ধন্যবাদ। এই আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ জৰিয়তে যিহেতুকে আমাৰ খবৰ আপোনালোকে পাই থাকিব গতিকে তুমিও আগবাঢ়ি যোৱা আমিও আগবাঢ়ি যাওঁ একেলগে আগবাঢ়ি যাওঁ। ধন্যবাদ। বাকী কেনেকুৱা লাগিছে এইবাৰ বাকী ভাল নাটক ভাল আমাৰ টিম ভাল আমাৰ কামখিনি বৰ ধুনীয়াকৈ হৈ আছে আৰু পাঠশালাৰ দৰ্শক আমি এনেই 2 নম্বৰ পেণ্ডেল আমি কৰিছোঁ। এতিয়া পেণ্ডেলত আমি বৰ ধুনীয়াকৈ সমাদৰ পাইছোঁ, ৰাইজে আমাক মৰম দিছে, আশীৰ্বাদ দিছে। এইখিনি আমাৰ যথেষ্ট ভালো লাগিব আমাৰ গোটেই বছৰটোৰ কাৰণে। মানে আজি যিখন নাটক খাম চৰ্চাত আছে এই বছৰ মানে যেতিয়াৰ পৰা নাটক কৰা নাই যেতিয়াৰ পৰা ৰিহাৰ্চেল এটা পৰিছে ৰাজলক্ষ্মী তেতিয়াৰ পৰা এই নাটকখন বহুত বেছি চৰ্চা হৈছে। আজি কি ক'ব এই নাটকখন? নাটকখন বৰ ভাল, চবতে বৰ ধুনীয়া নাটক এখন লিখিছে বা এই নাটকখনৰ জৰিয়তে বহুতকেইটা মেছেজ গৈছে অডিয়েঞ্চৰ মাজলৈ, ৰাইজৰ মাজলৈ বৰ ধুনীয়া মেছেজ গৈছে। তুমি এটা বৰ্তমান শিশু বুলি মানে সম্পৰ্ক হয় যিহেতু এইবাৰ নতুন হয় এই শিশুটো আগবাঢ়ি যাব পাৰিবনে? 100% পাৰিব। সেইটো কাৰণ সম্পৰ্কে আমাৰ গুৰিধৰোতা এজন আছে আৰু সম্পৰ্কৰ নিচিনা এজন আৰ্টিষ্ট থাকিলে, এজন অভিভাৱক থাকিলে ৰাজলক্ষ্মী থিয়েটাৰ আগুৱাই নোযোৱাৰ কোনো কাৰণেই থাকিব নোৱাৰে আৰু আমাৰ এণ্টায়াৰ টিমটোৱে সেইখিনি সহযোগ কৰিব সম্পৰ্কাক। আমি সম্পৰ্কাৰ হাতত ধৰি পেলাই ৰাজলক্ষ্মীক আমি যুৱকৰ পৰা বা কৈশোৰৰ পৰা যুৱক কৰিমেই সেইটো আমি 100% থেংক ইউ। মানে অকণমান বেলেগ ৰূপত দেখিছোঁ আজি অকণমান বেলেগ ৰূপত আজি অকণমান বেলেগ অকণমান নাটকখন চালে গম পাবা, গম পাম। চাবৰ বাবে ৰৈ আছোঁ। নিশ্চয় নিশ্চয়। ধন্যবাদ বহুত বেছি ধন্যবাদ ধন্যবাদ। তো এয়াই ৰাজলক্ষ্মী থিয়েটাৰত আমি আছোঁ আৰু এইফালে মানে নীলে সেনেকৈ বাইক লোৱা নাই, মানে অকণমান টাইমটো বেছি লাগি যায় না, 2-3টাই ল'ব গ'লে। তো ময়ে বাইকটো লৈ আছোঁ, ই জাষ্ট লৈ আছে আৰু লগতে ইয়াৰ অকণমান সুধাটো খেলি মেলি লাগে ভাই, মানে ই নতুন হয় না, তো ইয়াকো উঠাই দিব আপোনালোকে ছাপৰ্ট কৰিব মোৰ দৰে। মানে মোকো ইমান বেছি কৰা নাই হ'লেও আৰু মই বাইকটো লৈ আছোঁ আৰু ই লগাই দি আছে। তো সেয়াই আৰু বাকী নীল এনে নাটক কেনে হোৱা লাগিছে? টিমটো ভাবি কিনে তোমাৰ নাটক টিমটো মই কি ক'ম, চম্পক শৰ্মা মই মানি দিছোঁ একদম পুৰা। তেওঁৰ দৰে মানুহ হ'বই নোৱাৰে কোনো। তাৰকাৰণে টিমৰো তুমি ৰেচপনচিবল চোৱা, তুমি কি ধুনীয়া ৰেচপঞ্চ দিছা হয় না। তো আমি আজি বাইক লৈ আমি আজি ভাল পাইছোঁ অলপমান। তো নাটক নিশ্চয় ভাল হ'ব নেকি? নাটকটো একদম ফালি দিব আজি চম্পক শৰ্মা দাই। হেল্ল' গাইছ, আৰু এতিয়া আৰম্ভ হ'ব। অলপমান পাছতে আৰু নাটক হ'বগৈ। বহুত হাল্লা হৈছে দেখি কমে আৰু বেছি নকওঁ। তো ডাইৰেক্ট নাটকে দেখা দিম আৰু হল বহুত বাদ্য চাদ্য চব হৈ গৈছে। তো এতিয়া ডাইৰেক্ট নাটকে চাবি। তো এতিয়া আৰম্ভ হ'ব আৰু বেছি টাইম নাই। তো চাই থাক ভিডিঅ'টো ধুনীয়াকৈ। তো গাইজ অপেক্ষাৰ অন্ত পৰিগাল, আহক চাওঁ আহক নাটকখন একান্ত মনেদি। তো চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ, একদম মজা হ'ব যায় আছে। ভিডিঅ'টো অলপমান লম্বা হ'ব কিন্তু স্কিপ নকৰিব, চাই কেনে একদম মজা পাব কিন্তু। দিয়ক ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ এতিয়া, নাটক ষ্টাৰ্ট। মোৰ বুকুত এটুকুৰা জীয়া ঘা দি তই হাঁহি থাকিব পাৰিছনে ভনী? কেনেকৈ আনন্দ কৰিব পাৰিছ তই? কেনেকৈ আমাৰ দেউতাৰ যে লগৰ ডাক্তৰ জয় চোপ্ৰা তেখেতৰ ঘৰতে থাকে। এখেতৰ নামত আকৌ 3জন ভগৱানৰ নাম সোমাই আছে, হৰি, ৰাম, কৃষ্ণ আৰু দেউতাকৰ নাম জগন্নাথ, ককাকৰ নাম প্ৰেমানন্দী। মই ৰ'ব নোৱাৰো, ছাৰে ফোন কৰি আছে, তাৰ অফিচতে আছে, সোনকালে কৰা। আহা তুমি বুজি নোপোৱা কিয়? মই ৰ'ব নোৱাৰো, ছাৰে ফোন কৰি আছে, সময়মতে গৈ নাপালে বৰ ডাঙৰ কথা হ'ব। বেলেগৰ তলত কাম কৰিলে এইটোৱে মহা মুস্কিল। বাপৰে, তুমি মোক কাপোৰ কিনিবলৈ সময় নিদিলা। কি ধেবা লাগিছে আছা? তোমাক কিন্তু এইটোৰ ওপৰত সাংঘাতিক ধুনীয়া লাগিছে।
নান্দনিক দৃশ্য মন যোগ কৰি সদায়তো আৰু উপভোগ কৰিবলৈ নাপায়। আৰে চাকৰি গ'লে যাওঁ, দৰমহা কাটিলেও কাটক, কিন্তু মন নকৰালৈকে, চকুৱে অনুমতি নিদিয়ালৈকে মই কিন্তু আজি তোমাৰ সন্মুখৰ পৰা আঁতৰি নাযাওঁ। হয় নেকি? তেন্তে মই ভিতৰত গৈ কাপোৰ পিন্ধি আহোঁ। কিন্তু এটা কথা অনুমান কৰিব পাৰোঁ, তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ গভীৰতা মই এটা ব্ৰহ্মপুত্ৰ নদীৰ গভীৰতাতকৈ বহুত বেছি। তুমি মোৰ কাৰণে কি কৰিব পাৰিবা? কি কৰিব পাৰোঁ নাজানো, কিন্তু এটা কথা সঁচা, মৰাৰ পিছতো কিন্তু মই তোমাৰ পিছ নেৰো। ভনীজনীৰ বয়স আছিল মাত্ৰ 3 বছৰ। তাইক মই কেনেকে ডাঙৰ দীঘল কৰিছোঁ নেদেখাজনে বিশ্বাস নকৰে। এইখন পৃথিৱীৰ ঠাই দুবেলা পিছত হাতৰ কাৰণে কিমানৰ যে গোলামী কৰিছোঁ ভাবিলে মোৰ এতিয়াও হাত ভৰি কঁপি উঠে। সেইজনী ভনীক প্ৰেমৰ দলত বন্দী কৰি মোৰ বিষয়ে তাইৰ কাৰণে ঢালি তাইক মোৰ বুকুৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। হৈ গ'ল কাকা, এতিয়া এইবোৰ চিন্তা কৰি মনটো কিয় বেয়া কৰিছে? এই জয়লালৰ মন বেয়া হ'ব নোৱাৰে। এই জয়লালৰ মন সদায় ফূৰ্তিত থাকিব লাগিব। মই মোৰ মনৰ আনন্দ উভতাই আনি সেই মনত পৰাটো খতম কৰি মোৰ ভনীজনীক মই মোৰ কাষলৈ উভতাই আনি এখন মই নতুন যুদ্ধৰ সূচনা কৰি তেওঁ বলেৰে নোৱাৰে আৰু তেতিয়াই চালা মই তাক খতম কৰি পেলাম। এতিয়া ইহঁতক কি কৰিছ? আৰে মোৰ ওপৰত খংবোৰ উজালিবলৈ তই গছডালটো বাছি লৈছ। মোক মাৰ, মোক মাৰ। ভনীজনীক মই জমৰ শাস্তি দিবলৈ পলুৱাই দিয়া নাই। মোৰ ভনীজনীক পলুৱাই নিবলৈ তই সাহস কেনেকৈ কৰিছ? এতিয়াই চালাকটো তো এনেদৰে চম্পক শৰ্মা ছাৰে গুলীৰে এণ্ট্ৰি মাৰি দিলে। তো তেওঁ নিজে লিখি এখন নিজে লিখা নাট এখন তেওঁ নিজে অভিনয় কৰি আছে। তো এই নাটখন আমি একদম একান্ত মনেদি চাওঁ, একদম ধুনীয়া হ'ব যায় আছে ভিডিঅ'টো। তো ভিডিঅ'টো গাইজ চাই থাকক ধুনীয়াকৈ একান্ত মনেদি। মানুহে মোক বিজনেছমেন বুলি, বিজনেছমেন বছ বুলি লোৱাটো মোৰ হবি। কেৱল হবিয়ে নহয়, মই মোৰ দায়িত্ব বুলি ভাবোঁ। কেৱল মোৰেই নহয়, পৃথিৱীত বাস কৰা প্ৰতিজন মানুহৰে এইটো দায়িত্ব হোৱা উচিত। নহ'লে কিছুদিনৰ পিছত এইখন পৃথিৱীত মানুহ থকাৰ কোনো পৰিৱেশেই নাথাকিব। আৰু তই কি কৰি আছ? গছ কাটি তই তোৰ পেট ভৰাই আছ। আৰে প্ৰকৃতি ধ্বংস কৰাটোৱে হৈছে তোৰ কৰ্ম। আৰে তোৰ কৰ্মৰ প্ৰভাৱ কেৱল গছডালতে নহয়, সমগ্ৰ মানৱ জাতিৰ ওপৰত পৰিছে। কেতিয়াবা এনেকৈ ইচ্ছা যায়, তেজ গৰম উঠিলে এফালৰ পৰা ড্ৰাইভাৰ কেইটা মাৰি খতম কৰি পেলায়। ইয়াৰ এটা নহয় দুটা কাৰণ। প্ৰথম কাৰণ, তোৰ এই গছ কটা হাতখন চিৰদিনৰ কাৰণে ঘূৰিয়া কৰি ভৱিষ্যতে গছ কাটিবলৈ তই আৰু হাতত কুঠাৰ তুলি ল'ব নোৱাৰ। আৰু দ্বিতীয়, তই ইয়াক মাৰিব খুজিছ। তোৰ ভনীয়েৰক কি নিয়াৰ বা? তোৰ ভনীয়েৰক মই দেখা নাই, মানে ইয়াৰ ঘৈণীয়েকক মই দেখা নাই। দুয়োৰে মাজত প্ৰেম আছে। আৰে প্ৰেমত কেতিয়াও হেঙাৰ হ'বলৈ নাযাবি। পবিত্ৰ প্ৰেমক সদায় সন্মান কৰিবলৈ শিক। এইবিলাক লেকচাৰ মোৰ আগতকে একো ফল নাপাওঁ। আপোনাৰ মানুহজনক বচাব নোৱাৰিব।
যদি এক্সিডেণ্টত মই একেবাৰে নোহোৱাই হৈ গ'লো হেঁতেন তেতিয়া কি কৰিলে কোনে দেখা পাইছে কিমান ৰাতি উজাগৰে কটাইছো ভনীজনী লৈ মনত পেলাই পেলাই কান্দিছো চকু পানীৰে গাৰু তিয়াই দিছো এইবোৰতো চালা কোনেও দেখা পোৱা নাই মোৰ ভনীজনীক মই কিয় ইমান ভাল পাওঁ তাই প্ৰতি মোৰ মনত অলপ ঘৃণাৰ ভাৱ মোৰ ভাল নকৰা কি হ'ব মাজে মাজে কেতিয়াবা বজাও আচ্ছা তুমি এইকেইদিন মোৰ লগত যিখিনি শুশ্ৰূষা মোক শুনিছা তোমাৰ এই শুশ্ৰূষাৰ বলত মই আজি স্পীড নোলোৱাকে তোমাৰ খোজ কাঢ়িব পৰা হ'লো এটা প্ৰব্লেমে কিন্তু মোৰ লগ এৰা নাই বুজিছা তাৰমানে মোৰ চকুটোতে পানী ওলাই ডাক্তৰৰ আলোচনা কৰিম কিবা এটা হয়তো হ'ব পাৰে ডাক্তৰ একেবাৰে আলোচনা কৰাটো উচিত এনেকৈ একে তুমিতো মোৰ চকুৰে প্ৰেমত কৰিছা তুমি কৈছে মোৰ চকুৱে কথা এতিয়া বাৰু মই তোমালৈ চাই কি ভাবি আছো কোৱাচোন মই ভাবিছো কি হয় নাই ছাৰ মই কিবা এটা ভাবি আছো হঠাৎ মুখৰ পৰা ওলাই গ'ল ছাৰ ছাৰ চকুত কিবা এটা ক'লা ক'লা লাগি আছে মই উলিয়াই চকুত চকুত হৈ তেওঁ মোৰ চকুত লাগি ধৰা কিবা ক'লা কুকুৰা এটা উলিয়াব হ'বই নোৱাৰে মই মোৰ চকুৰ কথা বিশ্বাস নকৰোঁ মই ইয়াত আছো সোমাই আহা কেনেকৈ প্ৰমাণ কৰিবা দেউতাক বদনাম কেনেকৈ কৰিবা এইবোৰ মই কি হৈছো
ঘূৰিয়ে ঘূৰা কথা ইমান বেয়াকৈ কৈ আছে অকল মোকেই নহয় ঘৰৰ বন্ধ কৰা মানুহৰ আমাৰ হৰিৰাম কৃষ্ণ হৰিৰাম কৃষ্ণ কাৰত পৰিল তেতিয়া এককে ধুই কৰি মাক কথাটো ক'ব গ'ল মাৰ ৰকমান এইটোৰ গণ্ডগোলে হৈছে নেকি এই ঘৰখনৰ কথা দেউতাৰ কথা ৰাজহুৱা কিয় কৰিব লাগে এই কথাটো গাত দি সমাজৰ ৰাস্তাই উলিয়াব লাগে বাইদেউ তুমি মোৰ নাই থাকা কথাটো যে মিছা মই বিশ্বাস কৰিছো কিন্তু মানুহ সদায় সতৰ্ক হৈ থাকিব লাগে এতিয়া মিছা কথা এটা সঁচা বুলি প্ৰচাৰ হৈছেনে আৰু প্ৰচাৰ কৰিছে কোনে আনন্দ নন্দন বৰুৱাৰ পত্নীয়ে গতিকে মানুহেতো বিশ্বাসত ল'বই চাৰিমুখীয়াৰ পৰা যাব এইটোতো প্ৰেগনেঞ্চি লিখা হয় তাই প্ৰেগনেঞ্চি ধৰা পৰিছে ক'ত এইখন ঘৰ আৰু ধৰা পৰিছে কেতিয়া মই নিজ চকুৰে দেখা আমাৰ সেই বেডৰুমৰ দৃশ্যটোৰ পাছত গতিকে মোক আৰু যুক্তি দিবলৈ লাগিব আৰে যুক্তি দিব লাগিব যদি তুমি মোক সন্দেহ কৰিছা তেনেহ'লে আমাৰ DNA টেষ্ট কৰিলে সকলো জল সম্পত্তি ওলাই পৰিব কি কৰে কৰি থাকক মই আপোনাক বিশ্বাস নকৰোঁ তলে তলে জঘন্য কাম কৰি ফুৰিছে আপুনি বায়ুৰ সংঘাত জুই জ্বলিছে যেনেকৈ পাৰ জুই নোৱাৰ ব্যৱস্থা কৰ তাই সেইখন ঘৰত থকাৰ আন এটা কাৰণ হৈছে ইন্দ্ৰৰ চকু যদি চকু দুটাকে নোহোৱা কৰি পেলাও তেতিয়া কিন্তু জয়া নিজে নিজে ঘৰৰ পৰা ওলাই যাব আই বেংকৰ পৰা নতুন চকৰি পুনৰ দৃষ্টিশক্তি ঘূৰাই আনি মই পিছে কথাটো বেয়া ভবা নাই সেইটোকে কৰো যি কৰ কৰ মুঠতে মানুহজনক মুখ লাগে সেইখন ঘৰলৈ যোৱাৰ ৰাস্তাটো মুখ লাগে এই পচ চব হঠাৎ দি দিলাক তো মানুহ চাগে গাইছ কিমান মানুহ হৈ গৈছে চব ফুল গোটাই ডক তো আৰু চাওক ভিডিঅ'টো গোটেই একদম স্কিপ নকৰাকৈ মোৰ মন ভাল লগাব নোৱাৰে যদি তুমি মোৰ প্ৰতি থকা ঘৃণাবোৰ যদি মই আঁতৰাব নোৱাৰো তেনেহ'লে মই জীয়াই থকাৰ কোনো মতলবেই নাই মানুহক মই হত্যা কৰা নাইতো আমি ইয়াতে পিকনিক খাবলৈ অহা নাইতো কাঠ চুৰ কৰিবলৈ আহিছো কাঠ চুৰ আমি চুৰ হয় আৰু এনেকে গান বলাই চুৰ কৰিবলৈ আহে নেকি বছে ফৰেষ্টৰ মানুহক ইমান মেনেজ কৰি ফুৰি ইমানো সত্য নহয় গান বজাই ডান্স কৰি কাঠ চুৰ কৰা বেয়া কথা নাপায় গছ ৰুৱাই ৰুই আছে কটাই কাটি আছো আৰে পালা কথা কয় গছেই যদি নাকাটো তেনেহ'লে ৰুব ক'ত ডাঙৰ ডাঙৰ লেকচাৰ মাৰে গছ নাথাকিলে বোলে জীৱ নাথাকে ফাল্টু কথা মাল গছ আছে যদি তাৰে যদি ওলাই যা তেনেহ'লে ডাইৰেক্ট আপলোড কৰি গুচি আহ খনিয়াকক বৰ ভাল পায় নহয় বহুত ভাল পায় খনিয়াকক আনিবলৈ গৈছে কিন্তু খনিয়াক নাহিল আৰু কেনেকৈ মনোৰজ চকুৰ তাতে আনন্দ নন্দন বৰুৱা চকু হৈ আছে নহয় পাৰিব
আনিব পাৰিব চকুৰ তাত গোটাই দিলে আনিব পাৰিব সেইটোকে কৰিব গৈছে কাকাই জয়লাল বহুত দৰ পায় ক'ত আছে জয়লাল মই নাজানো কৌ মিছাম জয়লাল ক'ত আছে ভালকে কওক আরে আপনিও মাইছে নে কিয় জয়লাল ক'ত আছে নাজানো জয়লাল ক'ত আরে আপনি মোক আকৌ মাৰিলে মোবাইল আছে তেনেহ'লে এইটো ফোন ক'ৰ পৰা আৰু পৃথক কিয় 4-3 চাৰা হিজৰাল লিখতে যদি চাৰা পুৰুষৰ পুলিচা হাতে বা কুকুৰ খালি কবিতা উলিয়াই ওই চাৰা মোৰ খুন খালি হয় হা তই ঘৰতে হিন্দী খালি ওলাই আৰে হিন্দী খুন্দা হৈ গ'ল এতিয়া চাৰা মালটো নিজৰ কৰাৰ সময় বহুত কষ্ট দিছে মনোজে মোৰ ভনীজনীক পলুৱাই নি মোৰ বুকুত যিকুৰা জুই জ্বলাই মোৰ বুকুত যিকুৰা ঘাঁ দিলে আৰু সেই মনোজৰ চকুজুৰি তোৰ চকুত লগাই মোৰ ভনীজনীক তোৰ ঘৰত বন্দী কৰি সেই টুকুৰা ঘাট তই চলা নিমখ ঢালিছ এই চকুটাই মই খতম কৰি পেলাওঁ আপোনালোকৰ এক্সিডেণ্ট মোৰ কাউন্টপিট আছিল কেনেকে গম পালি কেনেকে গম পালি গাড়ীখন ব্ৰেক ফেইল কৰিছিল নানান ভাৱে
কেনেকে নানাৰ মুখেৰে সকলোবোৰ গম পালো প্ৰমাণ কি আছে আৰু এই মোবাইল ফোনটো অনুকূল গাড়ীখনত ক'ত পৰি আছিল তোমাক চিনোতে মোৰ অলপ পলম হ'ল তুমি যি কৰিছা তোমাৰ ভনীজনীক পাবৰ কাৰণে কৰিছা মই গম পালো মই ভাবিছিলো তুমি এক্সিডেণ্টটো কৰাইছা আৰু বাকী তুমি টেনশ্যন নল'বা এতিয়াৰ পৰা তোমাৰ ভনী তোমাৰ 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 আজিৰ পৰা মই তোৰ লগতে থাকিম দাদা তো এনেদৰে থিয়েটাৰ শেষ হৈ গ'ল চব মানুহ ওলাই আহি আছে চব এনেদৰে তো বহুত মানুহ হৈছে গাইজ বহুত একদম আপোনালোকেও চাব বুলি মই আশা কৰিলোঁ এই থিয়েটাৰখন ঘা একদম সুন্দৰ হৈছে মানুহ একদম খতম বলক ভাল লাগিছে খুব ভাল লাগিছে তিনিখন ভিন্ন নাটক আমাৰ অভিজিৎ গুপ্তদেৱৰ দুখন নাটক কুৰুক্ষেত্ৰ সৈনিক আৰু মনে মনে চাওঁ তোমাক আৰু চম্পক শৰ্মাদাৰ হাঁহ আজি ইতিমধ্যে তোমালোকে চালা ৰাইজে খুব ভাল পাইছে কাইলৈ আমাৰ শেষ নিশা ইয়াত বৰুৱা ভূমিকতাত অভিজিৎদাৰ কুৰুক্ষেত্ৰ সৈনিক আমি কাইলৈ যথেষ্ট কৰিম গতিকে নতুন থিয়েটাৰ হিচাপে আমি যিমানখিনি পাৰোঁ ৰাজলক্ষ্মী থিয়েটাৰৰ পৰিয়ালে আমি কষ্ট কৰি আছোঁ ৰাইজক মানে এই যিটো টিম ৰাজলক্ষ্মী ধৰি লওক চম্পকৰ দাদা লগতে আমাৰ কিছু কল্পনা বাইদেউ আপুনি বা নৱ কাশ্যপ দা তো যিটো টিম মানে খুব সুন্দৰ এটা টিম বহুত আগৰ পৰা দেখি আহিছোঁ মানে এই গোটেই টিমটো কাৰণে লগ হোৱা নাযায় এইবাৰ ৰাজলক্ষ্মীক গোটেই টিমটো ধুনীয়াকৈ এটা লগ হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে এটা খুব শক্তিশালী টিম আছে সকলো অভিনেতা অভিনেত্ৰী ইয়াত মানে এক্সেবাৰকে বুলি ক'ব পাৰি গতিকে আৰু চম্পকদা আমাৰ অভিভাৱক হিচাপে আছে গতিকে চম্পকদাৰ তত্ত্বাৱধানত আমি যিমানখিনি পাৰোঁ সিমানখিনি এভৰি ডে আমি এভৰি শ্ব'ৰ এটা শ্ব'ৰ পিছত এটা শ্ব' আমি বেটাৰ কৰি যাবলৈ চেষ্টা কৰিম যোৱাবাৰ আপুনি উৎপল দাসৰ লগত অভিনয় কৰা দেখিছিলোঁ যোৱাবাৰ যিটো ক্ৰাউড পাইছিল মানুহৰ লগত এইবাৰ কেনেকুৱা পাইছিল একদম ছেইম পাইছোঁ আৰু মই আশা কৰা নাছিলোঁ আচলতে নতুন থিয়েটাৰ এখনক যে মানুহে ইমান ধুনীয়াকৈ আঁকোৱালি ল'ব আৰু হয়তো তাতে আমাৰো অকণমান কষ্ট জড়িত হৈ আছে গতিকে আমাৰ কষ্টখিনি ৰাইজে দেখা পাইছে আৰু ৰাইজে নাটক খুব ভাল পাইছে আচলতে সঁচা কথা ক'ব গ'লে নলবাৰীত পাঠশালাত আমি যেতিয়া অপেনিং শ্ব' কৰিলোঁ তাতে আমি দুখন নাটক মঞ্চস্থ কৰিলোঁ 3 নম্বৰ নাটকখন সুবিধাৰ কাৰণে আমি মঞ্চস্থ কৰিব নোৱাৰিলোঁ গতিকে দুখন নাটক মনে মনে চাওঁ তোমাক আৰু ঘা এই দুখন নাটক ৰাইজে বহুত বেছি মৰম দিছে মোৰ এটা চিনেমা এটা আছে তো আপুনি অলপমান কৈ দিয়ক নীলোৎপলে খুব ধুনীয়া কাম কৰি আছে গাঁৱলীয়া ভাই বুলি এটা ইউটিউব চেনেল সি চলাই আছে আৰু খুব ধুনীয়া কাম কৰি আছে গতিকে সমূহ অসমবাসী ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিম যে নীলোৎপলক আপোনালোকে আশীৰ্বাদ কৰক লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান ভিডিঅ'জ আছে সকলো ভিডিঅ'ত লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ বা আপোনাক লগ পাই কিনে বহুত ভাল লাগিলে ভিডিঅ'টো লাষ্ট কৰি তো হেল্ল' গাইজ তো এনেদৰে থিয়েটাৰ চাই কিনে ওলাই আহিলোঁ তো এতিয়া গাইজ ঘৰলৈ যাব লাগে তো এতিয়া যাম তো নন্দিনী বাৰ পৰা যিখিনি বাইক চাইড ল'লোঁ তো দেখাব পাবই এতিয়া ভিডিঅ'টোত তো এতিয়া ঘৰত যাব বাকী তো এতিয়া গৰম জিলাপি দুখনমান লৈ যাম ঘৰকলৈকে তো আৰু বৰক ভিডিঅ'টো চাই পুৰা লাষ্টলৈকে আজিৰ পৰিচালনা নাট না ঘা খান তো ঘা এটা বিৰাট বেয়া জখম এইটো ঘাটো এতিয়া কিনকে বুজাবি কিনকে তো খাইছে না তোৰ এইটো মনৰ ঘা না কিবা বেলেগৰ ঘা তো তুন্দে তো কমেণ্ট কৰি জনাবি কিহৰ ঘা তো নাটকখন কিন্তু মজা লাগিছে তো আপোনালোকেও চাব য'ত হয় ৰাজলক্ষ্মী থিয়েটাৰ ঘা খান চাব চম্পক শৰ্মাৰ দ্বাৰা পৰিচালিত নাট ঘা তো হেল্ল' গাইজ মই এতিয়াহে থিয়েটাৰ চাই কিনে আহি পালোঁ এতিয়া প্ৰায় টাইম বাজিল আপোনাৰ 12:30 বাজি গ'ল তো এতিয়া মই ভাত চাত খাই লৈ বোলে গা চা ধুই কিনে এতিয়া আহি গ'লোঁ তো এতিয়া আৰু ভালকৈ শুম এতিয়া বঢ়িয়াকৈ একদম ধুনীয়াকৈ শুম তো গাইজ ভিডিঅ'টো যদি চাই কিনে ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ দিয়া ফ'ল' কৰি দিবি যদি কোনোবা নতুনকৈ চাই আছা ভিডিঅ'টো তেতিয়াহ'লে তুন্দে চেনেলটো ছাবস্ক্ৰাইব কৰি ল তেতিয়াহে মোৰ ভিডিঅ' মাখা পাই দিবি ধুনীয়া হা তো ছাবস্ক্ৰাইবটো কাষতে আছে কৰিলেওতো মোৰ ভিডিঅ' আৰামত যাই দিব তুন্দৰ তাতে তো আজিৰ যোনখন নাট আছিল একদম বঢ়িয়া আছিল ৰাজলক্ষ্মী থিয়েটাৰ ঘা তো সকলোৱে চাব বুলি মই আশা কৰিলোঁ
যদি গাইছ ভিডিঅ'টো চাই কেনে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আদি সকলো কৰি দিব তো আজিলৈ বাই ধন্যবাদ জয় অসম তো শেষ দে